মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো তোমালোকে মোক প্ৰশ্ন উঠিছিল যে সেবাই নতুনকে চেণ্টাৰ ক্ৰিয়েট কৰিছে নেকি বা নতুন চেণ্টাৰ সমূহৰ বিষয়ে কিবা জনাবলৈ কৈছিলা গতিকে মই সেবা ৱেবছাইটৰ পৰা এটা পিডিএফ ডাউনলোড কৰিছিলো গতিকে তোমালোকে সেবা ৱেবছাইটটো মই ওপৰত ভিডিঅ'ৰ ওপৰত দিয়া আছে তোমালোকে চাব পাৰিবা ইয়াৰ পৰা তোমালোকে সেবা ৱেবছাইটত কৰিও তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা মই তাৰ ভিতৰত কিছুমান নতুন চেণ্টাৰ যিখিনি আছিল এই চেণ্টাৰসমূহ মই তোমালোকক দেখুৱাই দিছো তিনিচুকীয়াত আছে দুখন নতুন চেণ্টাৰ ক্ৰিয়েট কৰিলে গান্ধী বিদ্যা মন্দিৰ হাই স্কুল ডিপিটি জাগুন হাই স্কুল 11খন আৰু 8খন বিদ্যালয় অন্তৰ্ভুক্ত কৰি নতুন চেণ্টাৰ ক্ৰিয়েট কৰিছে তাৰ পিছতে শোণিতপুৰ ডিস্ট্ৰিক্টত দেখিছা তোমালোকে মই নামসমূহ কৈ নিদু ভিডিঅ'টো একেবাৰে শৰ্ট কৰিব বিচাৰিছো গতিকে তোমালোকে স্ক্ৰিনত চাই লবা শোণিতপুৰ ডিস্ট্ৰিক্ট কাছাৰ ডিস্ট্ৰিক্টত আছে এয়া কাছাৰ ডিস্ট্ৰিক্টৰ গতিকে বঙাইগাঁও ডিস্ট্ৰিক্টৰ আছে উদালগুৰি আছে নগাঁওটো নতুন চেণ্টাৰ ক্ৰিয়েট কৰিছে ইয়াৰ পিছতে কামৰূপ আছে কামৰূপ ৰুৰেলত আটাইতকৈ বেছি চেণ্টাৰ ক্ৰিয়েট কৰিছে ভালেমান সমূহ চেণ্টাৰ ক্ৰিয়েট কৰিছে কোভিডৰ কাৰণে হয়তো ছাত্ৰ ছাত্ৰীসকলক কিছু হেৰেঙাকে বহোৱাৰ ব্যৱস্থা কৰিবৰ বাবে এই চেণ্টাৰসমূহ ক্ৰিয়েট কৰিছে নতুবা হয়তো স্থায়ী হ'ব ইয়াৰ পিছতে দেখিছে সৰ্বমুঠ 18 মৰিগাঁও জিলাত মৰিগাঁওতো দুটা নতুন চেণ্টাৰ ক্ৰিয়েট কৰিছে বনাইছে তাৰপা ডিব্ৰুগড় ডিস্ট্ৰিক্টত এটা চেণ্টাৰ বনাইছে ৰাষ্ট্ৰীয় হিন্দী বিদ্যালয় এমই স্কুল হোজাইত আছে দেখিছে তোমালোকে দবকাত এখন নতুন চেণ্টাৰ ক্ৰিয়েট কৰিছে 384 জন ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত কৰি ইয়াত আছে হোজাইত নতুন এটা চেণ্টাৰ থাকি গৈছে তো হোজাইৰ হয় হোজাইতো ভালেমান বিদ্যালয় নতুন চেণ্টাৰ বনালে হাইলাকান্দি লাষ্ট আছে তো হাইলাকান্দি লাষ্ট আমাৰ এই 527 জন ছাত্ৰ ছাত্ৰী লৈ এই অৰ্থাৎ 5খন বিদ্যালয়লৈ অন্তিমটো আমাৰ যেটো চেণ্টাৰ নতুন চেণ্টাৰ ক্ৰিয়েট কৰিলে তো এইখিনি আছিল আমাৰ সেৱাৰ নতুন চেণ্টাৰসমূহ গতিকে আশা ৰাখিছো তোমালোকে ভিডিঅ'টো চাই ভাল পালা গতিকে যদি ভাল পাইছা তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো পুনৰবাৰ তোমালোকক অনুৰোধ জনালো লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনালো